আজি আমি ইয়াতে ভেকচিন ল'ব আহিছোঁ। ভেকচিন লিয়া হ'ল ইয়াতে মানে অলপ আগত ভেকচিন দিছে এইবিলাক মানুহ হাই বুলি কয়। এইটো একচুৱেলি শ্বপিং মল হয়। ইয়াতে আজি মানে হ'ল বহুত দিন হ'ল বন্ধ কৰি থৈ দিয়া হৈছে ক'ভিডৰ কাৰণে। এইবিলাক পূৰা খালী হৈছে। কিছুমানে ৰাতিপুৱা লৈ গৈছে, আজি দিনটো পুৰা দিয়ে আছে যিহেতু কিছুমান লৈ গ'ল আগতে। এতিয়া প্ৰায় বহুত মানুহে কম, আমি ল'লোঁ, ইমান মানুহ নাই, নহ'লে হয়। এইটো হ'ল আমি ইয়াতে ভেকচিন ল'লোঁ। ভেকচিন লৈ বৰ্তমান ওলাই আহিছোঁ আমি। এতিয়া চাওঁ মানে আমাৰ দুটা ভেকচিন হ'ল বৰ্তমান লাষ্ট এইটোৱে। এইখন চাওক কি বম ৰিলায়েন্সৰ বাছ হয়, ৰিলায়েন্সৰ একদম ডাঙৰ। এইটো চাওক কিমান এতিয়া প্ৰায় নহ'লে বহুত মানুহ হয়। আজিকালি মানুহ ইমান দেখা নাযায় কাৰণ কিয় লকডাউন, ইয়াৰ ভিতৰতো লকডাউন হৈছে যিহেতু সেইকাৰণে ইমান দেখি পোৱা নাযায়। এতিয়া মানুহবিলাক ইমান অহা যোৱা নকৰে আৰু চিকিউৰিটিগিলানো ঘূৰি থাকে, সেইকাৰণে মানে আহিব নোৱাৰে। যিহেতু গাড়ীও অহা নাই, অলপ ইয়াতে বহি লৈ অলপ গাড়ীখন ইন্তজাৰ কৰোঁ আমি। গাড়ী আহিলে আমি গুচি যাম আৰু এতিয়ালৈকে গাড়ী অহা নাই। মানুহবিলাকো অলপ অহা যোৱা কৰি আছে এইবোৰ দুই-এটা এইবিলাক বাছ লৈ আছে মানুহ। এইবিলাক চিকিউৰিটি হয়, চিকিউৰিটি মানে কিবা চাফাৰী বুলি কয়। চাফাৰীবিলাক কৰি আছে, কিবা ট্ৰেইনিং দি আছে। এতিয়া আমাৰ গাড়ীখন আহি গ'ল, আমি যাম। এইখনে হ'ল আমাৰ গাড়ী, এইখন গাড়ীতে আমি গুচি যাম আমাৰ ৰুমত। এতিয়া বৰ্তমান এইফালে এনেকৈ এইখন তাত যিমান ৰিলায়েন্সৰ গাড়ী মানে আছে ইয়াতে পাৰ্কিং হয় ৰাতি টাইমত। ইয়াতে পাৰ্কিং হয়, এইখিনি পাৰ্কিং জেগা। এইখন হ'ল এখন স্কুল, এইখন ৰিলায়েন্সৰ মানে ইয়াত থকা মানুহবিলাকৰ ল'ৰা ছোৱালীবিলাকে পঢ়ে এইখিনি। এতিয়া আমি প্ৰায় আৰু বেছি টাইম নাই, আমি ৰুম পামগৈ। প্ৰায় ওচৰ আহিছোঁ, আহি পালোঁ আৰু আমি ৰুম বৰ্তমান ন। এইটো ইয়াতে আমি থাকোঁ, এই বিল্ডিংটো। ব'ল পালোঁ এই বিল্ডিংটো, এই বিল্ডিঙৰ ভিতৰতে থাকোঁ। তাৰ ভিতৰত আমি সোমাই যাম আৰু হাই বল দে, বাই বাই। এনেকৈ গৈ আছোঁ, এতিয়া আমাৰ ৰুম পাম। এইটো ৰুম J1। राकेश भाई मोर रूम तो यही है मेरा रूम। में रहता है राकेश भाई और मैं। मार्क्स वाह, ऐसी चलाओ राकेश भाई, सारा बहुत गर्मी लग रही है, ऐसी चलाओ बस। कितना 16 में रख देना, बस ठंडी जल्दी हो जाएगा।